নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত উত্তাল হৈছে সদন। সম্প্ৰতি অসম বিধানসভাৰ অধিৱেশন চলি আছে। দেশৰ বিভিন্ন সমস্যাক লৈ শাসক বিৰোধীৰ মাজত বাকযুদ্ধই তুংগত উঠিছে। কাৰোবাক যদি উত্তাল হাত চাপৰিৰে সমৰ্থন জনোৱা হৈছে, কোনোবা আকৌ নিলম্বিত হৈ সদনৰ বাহিৰত থাকিব লগা হৈছে। তথাপি অন্ত পৰা নাই বাদ প্ৰতিবাদ দাবী অভিযোগৰ। এনে বিভিন্ন দাবীৰ মাজতে উত্থাপন হৈছে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ এক উত্তাল দাবী। সেই সম্পৰ্কে কিছু কথা আলোচনা কৰাৰ অৰ্থে এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ চেষ্টা কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চলিত বিধানসভাৰ অধিৱেশনত উত্থাপন হোৱা দাবীসমূহৰ ভিতৰত এটি অন্যতম দাবী হ'ল পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী। ইতিমধ্যে চলি থকা এই পুৰণি পেঞ্চন ব্যৱস্থাত অৱসান ঘটাই যোৱা 2005 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অৰ্থাৎ NPS ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে। এই NPS ব্যৱস্থাৰ বৈশিষ্ট্য তথা নীতি নিয়মবোৰ উপলব্ধি হোৱাৰ পাছত সেই সময়ৰ পৰাই দেশৰ কৰ্মচাৰী সংগঠনসমূহৰ মাজত আৰম্ভ হৈছিল বাদ প্ৰতিবাদৰ। NPS ব্যৱস্থা বাতিল কৰি পুনৰ OPS ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে জোৰদাৰ দাবী সাব্যস্ত কৰি কৰ্মচাৰী সংগঠনসমূহে আনকি ৰাজপথলৈও ওলাই আহিল। আনহাতে কৰ্মচাৰী তথা কৰ্মচাৰী সংগঠনসমূহৰ দাবীৰ প্ৰতি লক্ষ্য কৰি ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যই তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাবে NPS ব্যৱস্থা প্ৰৱৰ্তন নকৰি পুৰণি পেঞ্চন ব্যৱস্থাটোকে চলাই ৰাখিলে। তাৰ বিপৰীতে আন আন ৰাজ্যসমূহত প্ৰচলন হোৱা NPSৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলনে গা কৰি উঠিলে। শেষত এনে দাবীত ভাৰত চৰকাৰে হয়তো বাধ্য হৈয়ে যোৱা 24 আগষ্টত NPSৰ সলনি UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিলে। কিন্তু কৰ্মচাৰীসকল তাতো সন্তুষ্টি লাভ নকৰিলে। বিভিন্ন চৰ্ত আৰোপ কৰি ঘোষণা কৰা ইউনিফাইড পেঞ্চন ব্যৱস্থাইও কৰ্মচাৰীসকলৰ অৱসৰকালীন আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰি বুলি কৰ্মচাৰী সংগঠনসমূহে NPSৰ লেখীয়াকৈ UPS ব্যৱস্থাকো বাতিল কৰি OPS ব্যৱস্থা পুনৰ প্ৰচলনৰ দাবীত অটল হৈয়ে থাকিল। এনে দাবীবোৰকে গুৰুত্ব দি চলিত অসম বিধানসভা অধিৱেশনত বিৰোধী পক্ষই দেশত পুনৰ অল্ড পেঞ্চন স্কিম ব্যৱস্থা প্ৰচলনৰ বাবে জোৰ দাবী উত্থাপন কৰিলে যদিও চৰকাৰে এই দাবীক সমৰ্থন জনাব বিচৰাটো পৰিলক্ষিত হোৱা নাই। ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাই দেশৰ আন আন কৰ্মচাৰীসকলক কিমান লাভান্বিত বা ক্ষতি কৰিব সেয়া আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম। কিন্তু এই ব্যৱস্থা প্ৰচলনৰ ফলত বিশেষকৈ অসমত 2013 চন বা তাৰ পাছৰ পৰ্যায়ত প্ৰাদেশিকৰণ হোৱা বহু শিক্ষক কৰ্মচাৰীৰ দুৰ্দশা যে অন্ত নপৰে সি কিন্তু থুৰু। UPSৰ নিয়ম মতে এজন কৰ্মচাৰীয়ে 25 বছৰ কাল চাকৰি সম্পূৰ্ণ কৰিলে তেওঁ শেষৰ মাহৰ দৰমহাৰ আধা পেঞ্চন হিচাপে লাভ কৰিব আৰু ন্যূনতম 10 বছৰ কাল চাকৰি কৰিলে 10,000 টকা পেঞ্চন পাব। 2013 চন বা তাৰ পাছত প্ৰাদেশিকৰণ হোৱা শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাটো তাতেই। কাৰণ যিসকল শিক্ষক কৰ্মচাৰীৰ পদসমূহ 2013 বা তাৰ পাছত প্ৰাদেশিকৰণ কৰা হ'ল সেই শিক্ষক কৰ্মচাৰীসকল প্ৰাদেশিকৰণ হোৱাৰ বহু বছৰ আগৰে পৰা সেই শিক্ষানুষ্ঠানসমূহত বিনা বেতনে চাকৰি কৰি আছে। ফলত প্ৰাদেশিকৰণ হোৱাৰ সময়ত বহুতৰে বয়স 50 বা তাৰো অধিক হৈছিল। যিহেতু চাকৰিকাল প্ৰাদেশিকৰণ হোৱা দিনৰ পৰা গণনা কৰাৰ ব্যৱস্থা কৰা হৈছে, গতিকে 2013 চনত প্ৰাদেশিকৰণ হোৱা 50 বা 55 বছৰ বয়সীয়া কৰ্মচাৰীসকলে নিশ্চিতভাৱে 25 বছৰটো চাকৰি কৰাৰ
সময় নাপাবই, আনকি বহুতে 10 বছৰৰ ঘৰক স্পৰ্শ কৰিব সমৰ্থ নহ'ব। ফলস্বৰূপে 2013 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলৰ বেছি সংখ্যকে ইউনিফাইড পেঞ্চন স্কিমৰ পূৰ্ণ পেঞ্চন পোৱাৰ সমৰ্থ নোহোৱাৰ লগতে বহুতে আকৌ 10 বছৰ চাকৰি সম্পূৰ্ণ নোহোৱাৰ অজুহাতত প্ৰাপ্য পেঞ্চনৰ পৰাও বঞ্চিত হ'ব লগা হ'ব। অসমত বহু শিক্ষানুষ্ঠান 1990 চনৰ আগতে স্থাপন হৈ চৰকাৰীভাৱে স্বীকৃতি লাভ কৰি চৰকাৰী নীতি নিয়মৰ মাজেৰে চলি আহিছিল। সেই সময়ৰ পৰাই সেই শিক্ষানুষ্ঠানসমূহে প্ৰাদেশিকৰণৰ বাবে প্ৰয়োজনীয় সকলো চৰ্ত পূৰণ কৰি প্ৰাদেশিকৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছিল। কিন্তু যোৱা 1992 চনৰ পৰা ৰাজ্যখনত শাসনাধিষ্ঠ কোনো এখন চৰকাৰে এই শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণৰ কথা চিন্তা নকৰিলে। শেষত যেনিবা 2013 চনত সেই সময়ৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল প্ৰচেষ্টাত বহু শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ আওতালৈ আহিল। দীৰ্ঘদিনীয়া ভেঞ্চাৰৰ অসহনীয় বেদনাৰ পৰা শিক্ষক কৰ্মচাৰীসকলে পৰিত্ৰাণ পালে যদিও পেঞ্চনৰ বেলিকা NPS ব্যৱস্থাই সকলোকে ত্ৰাহি মধুসূদন সোঁৱৰালে। 2013 চনত প্ৰাদেশিকৰণ হোৱা বহু শিক্ষক কৰ্মচাৰী 10 বছৰ কাল চাকৰি কৰিব নৌপাওঁতে অৱসৰ গ্ৰহণ কৰিব লগা হ'ল। ফলত সেই কৰ্মচাৰীসকলে NPSৰ অধীনত পেঞ্চনৰ নামত নামমাত্ৰ কেইটামান টকাৰে সংসাৰ চলাব লগা হ'ল। কিছু সংখ্যকে 12 বা 15 বছৰ চাকৰি কৰাৰ সময় পালে যদিও পেঞ্চনৰ বেলিকা সেই একেই পয়মাল ঘটিল। জীৱনৰ মূল্যৱান সময়খিনি ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ মংগলৰ হকে জলাঞ্জলি দি অৱসৰৰ পাছত নামমাত্ৰ পেঞ্চনেৰে পৰিয়াল পোহপাল দিয়াৰ দুশ্চিন্তাত জুৰুলা হ'ব লগা হ'ল বহু কৰ্মচাৰী। আনহাতে বয়সে ফাটি দিয়া বাবে আগৰে লেখীয়াকৈ সেই কৰ্মচাৰীসকলৰ আন কাম কৰাৰো ক্ষমতা নোহোৱা হ'ল। এতিয়া প্ৰশ্ন হ'ল 1990 চনৰ আগতে স্থাপন হোৱা এই শিক্ষানুষ্ঠানসমূহত প্ৰাদেশিকৰণ কৰিব পৰাৰ জোখেৰে সকলো চৰ্ত পূৰণ হোৱাৰ পাছতো কিয় প্ৰাদেশিকৰণ কৰা নহ'ল? কিয় এই কৰ্মচাৰীসকল প্ৰাদেশিকৰণৰ বাবে 20 বা 22 বছৰ অপেক্ষা কৰিব লগা হ'ল? তাৰ বাবে দায়ী কৰ্মচাৰীসকল নেকি? চৰকাৰক ধন্যবাদ জনাইছোঁ। 20 বা 22 বছৰ পাছত হ'লেও চৰকাৰে কৰ্মচাৰীসকলৰ বিননি হৃদয়ংগম কৰি 2013 চনত প্ৰাদেশিকৰণৰ কৰাৰ ব্যৱস্থা কৰিলে। কিন্তু এই কৰ্মচাৰীসকল NPSৰ আওতালৈ আহি কেনেকৈ? NPS ব্যৱস্থা প্ৰৱৰ্তন হৈছিল 2005 চনতহে। কিন্তু এই প্ৰাদেশিকৃত শিক্ষানুষ্ঠান কৰ্মচাৰীসকলেতো 2005 চনৰ বহু আগতে চাকৰিত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰাই প্ৰাদেশিকৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছিল। তেতিয়াই যদি এই শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰা হ'লহেঁতেন তেন্তে এই কৰ্মচাৰীসকলেতো কাহানিও NPSৰ আওতালৈ নাহিলহেঁতেন। কিন্তু তেতিয়াই প্ৰাদেশিকৰণ নকৰি 2013 চনত প্ৰাদেশিকৰণ কৰাৰ বাবে NPSৰ অধীনস্থ হ'ব লগা হ'ল। তাৰ বাবে দায়ী কৰ্মচাৰীসকল কেনেকৈ হ'ল? চৰকাৰে যদি 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ 2005 চনৰ পাছত নিযুক্তি পোৱা কৰ্মচাৰীসকলক OPS অৰ্থাৎ অল্ড পেঞ্চন স্কিম ব্যৱস্থাৰ আওতালৈ অনাৰ চিন্তা চৰ্চা কৰিছে, তেন্তে 2013 চন বা তাৰ পাছত প্ৰাদেশিকৰণ হোৱা কৰ্মচাৰীসকল কিয় OPS ব্যৱস্থাৰ আওতালৈ নাহে? এইসকল কৰ্মচাৰীয়েতো 2005 চনৰ আগতে চৰকাৰৰ অনুমোদিত শিক্ষানুষ্ঠানসমূহত যোগদান কৰি প্ৰাদেশিকৰণৰ বাবে দাবী জনাই আহিছিল। জনকল্যাণকামী চৰকাৰখনে বিষয়বোৰ সহানুভূতিৰে উপলব্ধি কৰাৰ চেষ্টা কৰক। কাৰণ এই কৰ্মচাৰীসকলো চৰকাৰৰে একোটা অংগ। চৰকাৰ তথা দেশৰ মংগলৰ বাবে এই কৰ্মচাৰীসকলে চাকৰিত যোগদান কৰাৰ পৰাই অহৰ্নিশে কাম কৰি আহিছে। আশা কৰোঁ চৰকাৰে বিষয়বোৰ পুনৰ বিবেচনা কৰিব। মুমূৰ্ষজনৰ প্ৰতি সহায় আগবঢ়োৱাটো চৰকাৰৰে দায়িত্ব আৰু কৰ্তব্য। কাৰণ
ৰাইজৰ চৰকাৰ এখন, ৰাইজৰ অভিভাৱক। ধন্যবাদ।